হেল্ল' বন্ধুসকল, কেনেকৈ আছে? আশাটো সকলোৱে ভালে আছে। আজি মই আহিছোঁ ইয়াংগাত বজাৰত। এয়া চাই আছে বজাৰ। মই মইনা মাৰিব গৈছিলোঁ, আপোনাৰ মেচিনটো বিয়া হৈ গ'ল, তো বনাবলৈ আহিছোঁ। তো ভাবিছোঁ ভিডিঅ' এটা বনাই লওঁ। ইয়াংগাত বহুত দিনৰ পিছত আহিছোঁ, 1.5 মাহ 2 মাহমান পিছত আহিছোঁ ইয়াংগাত বজাৰ। তো ভাবিছোঁ আপোনালোককো দেখাই লওঁ বজাৰটো কেনেকুৱা লাগে, চাব কেনেকুৱা লাগে ক'ব কমেণ্টত। ইয়াতে সপ্তাহী বজাৰ, বুধবাৰে বজাৰ হয় ইয়াংগাত বজাৰটো। তো চাওক, এতিয়া গৈ আছোঁ মই য'ত মেচিন বনাম, তাত যাম। বন্ধুসকল, দিনত 8টা-9টামান বজাত চাওক, ৰাস্তা ঘাট একদম ফ্ৰী, টাউনত ভিৰ চিৰ নাই, একদম খালী আছে। তো লাহে লাহে বলক, আগত মই চামানটো বনাব দিছোঁ, চামানটো চাওঁ হ'লনে নাই। তো বন্ধুসকল চাই থাকক, মোক এজনে মাতি আছে এফালে, তো মই চাওঁ। চাবচোন কিমান সৰু মেচিন এটা, আমাৰতো কিমান ডাঙৰ। এইটো মেচিনটো, এইটো মৰণা মাৰে ন, এইটো মৰণা মাৰে। এইটো তাকো মেচিন ফিটিং কৰা আছে। এইটো ট্ৰেক্টৰ ডাঙৰ ডাঙৰ চলাই চলাই এইটো একদম অকণমানিয়ে লাগি আছে ট্ৰেক্টৰটো। একবাৰ বহি চাওঁচোন, বহি চাবলৈ বাদে বেগে কৰি উলিয়াওক কেলা ওলাব লাগে নেকি? উলিয়াই দিয়কচোন, বেগ কৰিলে মই কাটো বাল এইফালে যায় গেলে মেচিন এইফালে যায় আছে দৌৰ মাৰি। এইজনৰ কেলা আইডিয়া আছেতো চলাবলৈ, ডাঙৰ ট্ৰেক্টৰ চলাবলৈ হয় যদি চলাব পাৰিব। চলাই লওঁ গাড়ীটো চলাই ভাল লাগিছে। গাড়ীটো চলাই লৈ আহিলোঁ। এইটো ইমান ডাঙৰ গাড়ী চাইছেনে? ওলাই লৈ আহিলোঁ এইটো গেৰেজত। আৰু মোৰ বস্তুটো কি কৰি আছে এইটো ন, এইটো গাড়ীটো কেনেকুৱা লাগিছে? চাই ভাল লাগিছে। চলাই পুৰা মজা পাইছোঁ, চলাই পুৰা মজা পাইছোঁ। ঠাককে লাগি গ'লি আৰু এইটো চব সেইখিনিত পিছফালে চাই চাই লাগি গৈছে। বেয়া গাড়ী হয় এইটো। মোৰ বস্তুটো কাঢ়ি আছে ইয়াত, এইটো হয় বস্তুটো বনাই মেলি লৈ যাওঁ। বন্ধুসকল ভালে লাগিছে, মানে কি ক'ম আৰু, পটককৈ ইয়াংগাত আহিছোঁ বহুত দিনৰ মূৰত। লগৰীয়া চগৰীয়া বহুতে লগতে লগ কৰিলোঁ, ভালেই লাগিলে। আৰু এইটো গাড়ীটো চলাব গৈ অলপ দুখ পাই গ'লোঁ মই ইয়াত। গাড়ীটো মানে আমাৰ হেৰি ডাঙৰ ট্ৰেক্টৰৰ নিচিনা নহয়, অলপ বেলেগ বেলেগ। তথাপি বেচাৰা কৈ আছে ওলাব পৰা নাই, যে অলপ ওলাই দিয়া, তো সেয়েহে ওলাই দিলোঁ তাক। আৰু ইফালে এইটো ফিল্ডত ডাঙৰ ফিল্ড বনাই আছে ইয়াংগাত। ফিল্ডত কিবা কিবি খেল চেল হ'লে, কিবা অনুষ্ঠান পাতে। তো আজি ভিডিঅ'টো ইমানতে ৰাখিলোঁ।